जय हिंद नमस्कार। तो केनेকুৱা আপোনালোকৰ খবৰ আশা কৰোঁ সকলোৰে খবৰ ভাল। তো এবিবি ৰিকুৱাৰমেণ্টৰ যিটো লাষ্ট পৰ্যায় আছিলে ভাইভাত সকলোৰে এতিয়া টেনশ্যন এটাই যে ৰিজাল্ট কেতিয়া দিব, কাৰ ৰিজাল্ট কেনেকুৱা হ'ব আৰু গ্ৰীণ ছিগনেল কাৰ ৰিজাল্ট এটা আহিব, হয়নে নহয় বাৰু। মানে ভাইভাৰ পিছত সকলোৰে মনত এটাই মানে কেৱল কুৱেশ্যনছ বা এটা নহয় একচুৱেলি মানে ভালে কেইটামান কুৱেশ্যনছ কমন কুৱেশ্যনছ আছিলে। যেনেকৈ ধৰক ভাইভাত পাছ ফেইল আছে নে নাই, নাইবা ভাইভাত যদি এটাও এনচাৰ দিব পৰা নাই তেতিয়াহ'লে কিমান মাৰ্ক দিব পাৰে বা ফেইল কৰি দিব নেকি। যদি ফেইল কৰি দিয়ে তেতিয়াহ'লে নেক্সট মোৰ ৰিজাল্টটো পাম নে নাপাম, হয় নহয় বাৰু। তো এইবিলাক ডাউট আছিলে বহুতৰ মনত। তাৰপিছত লগতে আৰু আছিলে যে অভাৰলেপিং হ'ব নাই এইবাৰ। তাৰপিছত লগতে আছে যে এভাৰেজ মাৰ্ক বুলি কিবা এটা আছে নেকি। ধৰক কোনোবা এটা কুৱেশ্যনছৰ ৰিপ্লাই দিব পৰা নাই, নাইবা কিছুমানক 5টা প্ৰশ্ন সুধিছে তাৰে 2টা বা 3টাৰ এনচাৰ দিলে, এটাৰ দিলে, তো তাত কিবা এটা মাৰ্ক দিব পাৰে না নাই। তো সেইবিলাক টপিকৰ ওপৰত অকণমান কথা পাতিম, ঠিক আছে। তো চাওক ভাইভাত আপোনালোকৰ এডভাৰটাইজমেণ্টৰ যিটো আপোনাৰ 15 নম্বৰ অপশ্যনটো আছিলে, তো তাত আপোনালোকে পঢ়ি চাব পাৰে। তাত কোনো ধৰণৰ কোৱালিফাইং বা কিবা তেনেকুৱা ধৰণৰ কোনো কথা মেনশ্যন নাই। যিমান স্ক'ৰ পাব আপুনি তাত সেইটো আপোনাৰ ফাইনেল লিষ্টৰ কাৰণে ভাল হ'ব, বাছ এইখিনিয়ে কথা, বেলেগ একো চিন্তা কৰিব নালাগে, ঠিক আছে। তাত কোনো ধৰণৰ পাছ ফেইল নাই, ঠিক আছে। এভাৰেজটো মই পিছত কৈ আছোঁ, কিন্তু তাত নাম্বাৰ নাপালেও আপোনাৰ ৰিজাল্টৰ ওপৰত কোনো এফেক্ট নপৰে, ঠিক আছে। হয়তো আপোনাৰ ফাইনেল কাট অফত নাম অহাৰ ক্ষেত্ৰত আপোনাৰ সেইটো সহযোগ কৰিব, সেইটো আপোনাক হেল্প কৰিব, কিন্তু ৰিজাল্টত কোনো প্ৰব্লেম নহয়। ৰিজাল্ট যি হয়, পাছ ফেইল যি হয়, ফাইনেল কাট অফত আপোনাৰ পৰে নপৰে সেইটো পিছৰ কথা। কিন্তু যদি বাইচান্স আপুনি ভাইভাত একো নাম্বাৰে নাপায় তেতিয়াহ'লে আপোনাৰ ৰিজাল্টৰ কোনো ক্ষতি নহয়, মানে ৰিজাল্টটো আহিব কিবা এটা, হয়তো ভাল বেয়া কিবা এটা ৰিজাল্ট আহিব, ঠিক আছে। ভাইভাত ফেইল কৰিলে মানে আপোনাৰ ৰিজাল্টৰ ওপৰত কোনো এফেক্ট নপৰে, বাছ এইখিনি মনত ৰাখক। তাৰপিছত নেক্সট মানে অভাৰলেপিং হ'ব নেকি। চাওক অসম পুলিচত মানে ইয়াৰ আগতেও ধৰক মানে ফৰেষ্টৰ যিটো আপোনাৰ ৰিকুৱাৰমেণ্ট হৈ গ'ল, তাত প্ৰিফাৰেঞ্চ দিব দিছিলে, ঠিক আছে। তো ফাইনেল কাট অফ পাব্লিছ কৰাৰ আগতে মানে কাট অফ দিছিলে। তো তাত প্ৰিফাৰেঞ্চ মানে দিয়াৰ উদ্দেশ্য কি, মানে প্ৰিফাৰেঞ্চ দিয়াৰ মানে পাৰপজ এটাই থাকে যে 5টা এডভাৰটাইজমেণ্টত আপুনি এপ্লাই কৰিছে, তাত যিকোনো এটা টপ এটা প্ৰিফাৰেঞ্চ হ'ব লাগে, বেষ্ট এটা চুজ থাকিব লাগে। তো বেষ্ট এটা চুজ কৰিব যিটো, সেইটো হ'ল ওপৰত থাকিব, 1 নম্বৰ থাকিব। তাৰপিছত বাকী প্ৰিফাৰেঞ্চ ৱাইজ গৈ থাকিব, লিষ্টখন বাঢ়ি থাকিব। তো যদি আপুনি ভাল নম্বৰ পায় তেতিয়াহ'লে সেইটো কাট অফত যদি পৰি যায় তেতিয়াহ'লে টপ যিটো বেষ্ট আপোনাৰ কাৰণে, সেইটো যদি কাট অফত পৰি যায় তেতিয়াহ'লে সেইটো পষ্টত আপুনি চিলেকশ্যন পাব। বাকী যদি প্ৰথমটোত নাপায় তেতিয়াহ'লে নেক্সটত পাব। নাম্বাৰ অনুযায়ী আপুনি যিটো নাম্বাৰ পাইছে সেইটো নাম্বাৰ যদি কাট অফত পৰে তেতিয়াহ'লে সেই হিচাপে প্ৰিফাৰেঞ্চ পাই যাব। এইটো মানে আল্টিমেটলি সকলোৱে জানে আৰু মানে ইমান এইটো ইমান নজনা কথা নহয় বাৰু। যদি কাট অফত পৰে আপুনি 1 নম্বৰ প্ৰিফাৰেঞ্চতে পাব, যদি নাপায় আপুনি লাষ্টত পাব পাৰে, তেনেকুৱা এটা চান্স থাকে। আৰু যদি লাষ্টতো আপুনি যদি চেকি নাথাকে তেতিয়াহ'লে নাপায় আৰু, তো আপোনাক ভালদৰে জানে, চবেই জানে। প্ৰিফাৰেঞ্চ দিয়াৰ কাৰণ এটাই থাকে যে যাতে এজন ব্যক্তিক মানে 2টা-3টা চিলেকশ্যন দিয়া নাযায়। মানে এডভাৰটাইজমেণ্টত যিমানখিনি ভেকেঞ্চি ওলাইছিলে গোটেইকেইটা ভেকেঞ্চি মানে এটা এডভাৰটাইজমেণ্টত নাই, বেলেগ বেলেগ এডভাৰটাইজমেণ্ট দিছিলে। তো যাৰ কাৰণে হয়তো মানে অভাৰলেপিং হোৱাৰ চান্সটো আছিলে, আৰু এই অভাৰলেপিং নোহোৱাৰ কাৰণে প্ৰিফাৰেঞ্চ দিব দিছিলে, হয়নে নহয় বাৰু। ভাইভাৰ আগতে দিব দিছিলে এইটো। তো ইয়াৰ দ্বাৰা এইটো আশা কৰিব পাৰি যে আপোনাৰ এইবাৰ নিশ্চয় মানে অভাৰলেপিং নহ'ব। কিন্তু যিটো ফৰেষ্ট মানে লাষ্ট প্ৰিভিয়াছ যিটো ৰিকুৱাৰমেণ্ট হৈছিলে তাত প্ৰিফাৰেঞ্চ দিব দিছিলে এনেদৰে, কিন্তু তাতো মানে 2টামান ভেকেঞ্চিত মানে হেৰি হৈছিলে, অভাৰলেপিং হৈছিলে। যেনেকুৱা গ্ৰেড 1ৰ যিটো ফৰেষ্ট গ্ৰেড 1ৰ আছিলে SI ৰেংকৰ, তো মানে যিজন ব্যক্তিয়ে গ্ৰেড 1ত পাইছে তেওঁ মানে গাৰ্ডতো পাইছিলে। তেনেকুৱা এক্সাম্পল বহুত আছে। তো এইবাৰ আশা কৰোঁ যাতে কোনো ধৰণৰ অভাৰলেপিং নহয়। অভাৰলেপিং হ'লে মানে বহুত অসুবিধা হ'ব। তো তাৰপিছত মানে আপোনালোকে এটা কথা মনত ৰাখক, জাষ্ট যদি মানে অভাৰলেপিঙৰ কথাটো মানে একদম 110% ক'ব নোৱাৰি যে অভাৰলেপিং নহ'ব বুলিয়ে, জাষ্ট চামথিং হ'ব পাৰে। এইটো মানে যিহেতু কোনো ধৰণৰ ক্লিয়াৰিফিকেশ্যন দিয়া নাই অফিচিয়েলি, হয়নে নহয়। আশা কৰোঁ মানে যে কোনো ধৰণৰ অভাৰলেপিং হ'ব নালাগে। যদি অভাৰলেপিং নহয় তেন্তে আপোনালোকে এটা কথা মনত ৰাখক, যিমানখিনি কেণ্ডিডেটে মানে ভাইভা দিলে তাৰে আপোনাৰ 70% ল'ৰা ছোৱালী ইজিলি চাকৰিটো পাই যাব, একদম 110% মনত ৰাখিব। তো আশা কৰোঁ যাতে কোনো ধৰণৰ অভাৰলেপিং নহয়, তেতিয়াহ'লে সকলোৰে ৰিজাল্ট নিশ্চয় ভাল হ'ব। তাৰপিছত আহিলে আপোনাৰ এভাৰেজ কিবা এটা নাম্বাৰ দিব নেকি। চাওক ভাইভাত মানে কিছুমানৰ ভাগত এইটো মানে বৰ্ডৰ মানুহে নিশ্চয় জানে যে কিছুমানৰ ভাগত বহুত হাৰ্ড কুৱেশ্যনছ পৰি যায়, কিছুমানৰ ভাগত একদম ইজি নৰ্মেল কুৱেশ্যনছহে পৰি যায়, আৰু কিছুমানকতো ডাইৰেক্ট মানে এড্ৰেছখিনি সুধিছে তাৰপিছত যাব দিছে। তো ইয়াৰ দ্বাৰা আমি মানে এটা কথা অনুমান কৰিব পাৰোঁ যে কাৰোবাক মানে ইজি কুৱেশ্যন কৰি পেলাই আপোনাৰ তাক জাজ কৰাটো মানে উচিত নহ'ব, বা কিছুমানক একদম হাৰ্ড কুৱেশ্যনছ সুধি পেলাই তাক মানে নাৰ্ভাছ কৰি পেলাই মানে তাক নম্বৰ কম দিয়াটো মানে উচিত নহ'ব। এইটো মানে
আমাতকৈ তেখেতসকলে বেটাৰ জানে ঠিক আছে তো তেখেতসকলৰ ৰেংকটো আপোনালোকে ভালদৰে জানে কিমান ডাঙৰ ৰেংকৰ হয় কিছুমানে যদি দুই এটা প্ৰশ্নৰ এনচাৰ দিব পাৰে তেতিয়াহ'লে তাক আৰু মানে বেছিকৈ সুধিব বিচাৰে আৰু মানে চাব বিচাৰে যে এইটো কিমান পানীৰ মাছ আৰু এনেকৈ চাই আৰু তো কিছুমানক 5-6টা কুৱেশ্যন সুধিছে মানে লাষ্টত হয়তো 2টা পাৰা নাই এনচাৰ দিব পৰা নাই তাৰ মানে এইটো নহয় যে আপোনাৰ বেয়া ইম্পেক্ট পৰিল নেকি ৰিজাল্টত বা ভাইভাত সেইটো ভাবিব নালাগে আৰু কিছুমানে যে জাষ্ট কেৱল পৰিচয়টো সুধি পেলাই যাব দিছে তাৰ মানে এইটো নহয় যে মোক একো নুসুধিলে নেকি মোক পচন্দই নকৰিলে নেকি তেনেকুৱা ভাবিব নালাগে কোনো ধৰণৰ ইম্পেক্ট নপৰে বেয়া ইম্পেক্ট নপৰে তেনেকৈ তো এইটো জাষ্ট এটা কথা মনত ৰাখক যে এইটো কি চাই মানে আজিকালি মানে ভাইভাটো মানে কি এটা পাৰ্চনেলিটি টেষ্ট জেনেৰেল নলেজৰ ওপৰত ভিত্তি নকৰে কাৰণ জেনেৰেল নলেজ আপোনাৰ আছে কাৰণে তো আপুনি ৰিটেন কাট অফত ভাল নম্বৰে পালে বুজি পাইছে যদি কাট অফত যদি আপোনাৰ নলেজ নাথাকিলে হয় তেতিয়াহ'লে আপুনি ভাইভাৰ কাৰণে এলিজিবল নাথাকিলে হয় তো যাৰ কাৰণে হয়তো মানে আপোনাৰ নলেজ আছে কাৰণে আপুনি কাট অফত পৰিছে আৰু ভাইভাৰ টেষ্টৰ মানে এইটো নহয় যে আপোনাৰ নলেজ টেষ্ট কৰিব গোটেইখিনি এনেকুৱা নহয় আপোনাৰ মানে পাৰ্চনেলিটি টেষ্টটো চাই আপুনি কথা ক'ব পাৰে না নাই বা আপোনাৰ নাৰ্ভাছনেছ ফিল কৰে নেকি তো এইবিলাক বস্তুৰ ওপৰত নজৰ ৰাখি চবকে মানে গোটেই কেণ্ডিডেটক মানে এটা এভাৰেজ এটা মাৰ্ক দিব ঠিক আছে আৰু যদি সাপোজ কিছুমানে একদম কুৱেশ্যন সুধিছে মানে যদি তেওঁ একোৱে ক'ব পৰা নাই মানে একো যে নাজানে সেই কথাটো যদি ক'ব পৰা নাই তেতিয়াহ'লে মানে তেওঁক অকণমানতো মানে চিন্তাৰ কথাই পৰে ন তো তেনে ব্যক্তিৰ ক্ষেত্ৰত বেলেগ যদি আপোনাক সুধিছে কিবা এটা কুৱেশ্যন যদি আপুনি এনচাৰ দিব পৰা নাই তথাপি যদি ক'ব পাৰিছে যে চৰি ছাৰ বা কিবা মানে মই পৰা নাই এইবিলাক এই ক্ষেত্ৰত হয়তো মোৰ নলেজ নাই বৰ্তমান এইখিনি কথা ক'ব যদি পাৰিছে জাষ্ট আপুনি কথা ক'ব যদি পাৰিছে তেতিয়াহ'লে আশা কৰক কিবা এটা এভাৰেজ পাব আৰু এভাৰেজ মাৰ্কটো কি এভাৰেজ মাৰ্কটো একটো খুব কমে দিব নিশ্চয় 2+ এনেকৈ কিবা এটা দিব এটলিষ্ট যদি কাৰোৰ ভাগে যদি টান কুৱেশ্যনছ পৰিছে তো তাক এভাৰেজ কিবা এটা দিয়াৰ কাৰণে লাষ্টত মানে এনেকুৱা ইজি এটা কুৱেশ্যনছ হ'লে সুধিবই আৰু সুধিছে আপোনালোকে ভালদৰে জানে এইটো যিমানখিনি মই গম পাওঁ মই ভাবোঁ আপোনালোকৰ আগন্তুক ৰিজাল্টৰ কাৰণে আপোনালোকে যিমানখিনি মেহনত কৰিলে যিমানখিনি কষ্ট কৰিলে বাছ ভালেই কৰিলে আৰু বহুত কষ্ট কৰিছে কাৰণে তো লাষ্ট ষ্টেজলৈকে আপোনালোকে গৈ পাইছে তো আশা কৰোঁ এতিয়া নেক্সট ধৰক ওপৰৱালাই চাব বাকী আশা কৰোঁ সকলোৰে ৰিজাল্ট ভাল হওক আপোনালোকে এতিয়া চিন্তা কৰিব নালাগে বেছি কষ্টটো কৰিছে আপোনালোকে কষ্ট কৰিছে বাছ কষ্ট কৰি ফলৰ চিন্তা কৰিব নালাগে ফলৰ চিন্তা এইকাৰণে কৰিব নালাগে ফলৰ চিন্তা কৰি পেলাই আপুনি মিছাতে কিয় ডিপ্ৰেশ্যনত গুচি যায় হয়নে নহয় বাৰু জীৱনত মানে বহুত মানে শিকিবলগীয়া আছে বহুত কৰিবলগীয়া আছে গতিকে এটাই কথা মনত ৰাখক যে যি হয় দেখা যাব বুলি মানে ভাবি লওক ইয়াতকৈ বেছি ভাবিব নালাগে যাৰ চাচ্চা মেহনত আছে তেওঁৰ ছাকচেছ হ'ব এইবাৰ একদম 110% বুজিছে আৰু কথাটো আকৌ ৰিপিট কৰিছোঁ যদি অভাৰলেপিং কোনো নহয় খুব চান্স কম আছে অভাৰলেপিং হোৱাৰ খুব কম আছে অভাৰলেপিং হোৱাৰ চান্স যদি অভাৰলেপিং নহয় তেতিয়াহ'লে ইয়াৰ যিমানখিনি কেণ্ডিডেটে ভাইবা দিলে তাৰে 70% চাকৰি একদম কনফাৰ্ম হ'ব ঠিক আছে তো আজিৰ ভিডিঅ'ত এইখিনি আছিলে তো ভিডিঅ' বনোৱাৰ চিটুৱেশ্যনত নাই একচুৱেলি তথাপি মানে ভাই বন্ধুৰ মানে ৰিপ্লাই দিব পৰা নাই চাগে যিখিনি পাৰিছোঁ ট্ৰাই কৰিছোঁ আৰু দিবলৈ ঠিক আছে ভিডিঅ' চোৱাৰ বহুত বহুত ধন্যবাদ লগ পাম নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে জয় হিন্দ জয় ভাৰত